Hello guys, এতিয়া মই গৈ আছো মুংলাফিৰ মোৰ ফ্ৰেণ্ড ৰূপাৰ মাকৰ ঘৰলৈ আৰু আপোনালোকে বলকচোন আমাৰ লগত। হেল্ল' গাইজ, এতিয়া ৰাতি আপোনাৰ 10:30 হৈছে আৰু এইখিনি সময়ত আমি জাষ্ট আহি পাইছোঁ। रूपाजी, ये गांव का नाम क्या है? हाँ, उमलाफेर। हाँ, एतिया आमी आही पाइছোঁ उमलाफेर, वेस्ट कार्बी आंगलंगते হয়। तो जस्ट आमी 10:30 বাজিছে ৰাতি আহি পাইছোঁ আৰু ইয়াতে আজি আমি থাকিম, ইয়াতে ভাত পানী খাম। আপোনালোকক দেখাই দিছোঁ অলপ অলপ কোনে কি যোগাৰ কৰি আছে। চ' আপোনালোকে চাই থাককচোন। ডাঙৰ দাদা কি কৰি মই মানে একচুৱেলি খাচী মাংস নাখাওঁ যে, এয়া ৰাতি 10:30 মোৰ কাৰণে ব্যৱস্থা। থেংক ইউ। এটা এটা অলপ পুৰিম মানে নুংগিতে যাব। আচ্ছা, তাৰ পিছত মানে কাটিম আৰু এইখিনি মাংস। আচ্ছা ঠিক আছে। এইখিনি মাংস সব খাচী মাংস। এইবোৰ কি হয়? খাচী মাংস। খাচী মাংস ন? ফুকালি এইবিলাক গোটেই খাচী মাংস। 10 কেজি পৰা কমি ইমান হৈ গ'ল। এইটো খাচীৰ মাংস ন? কালি কাটিছে মানে 10 কেজি মান আছে, এটা দুটা চিলত। আচ্ছা আচ্ছা। এতিয়া জুই দিওঁতে শুকাই এতিয়া 10 কেজি পৰা 4 কেজি শুকালে যাব। এতিয়া এফালে চোৱা, এটা মুৰ্গী কেনেকৈ কৰে, তাৰ পৰা মুৰ্গী কেনেকৈ পুৰে? খাব পাৰে নুংগিটা পুৰিব লাগে। এইটো কি হয়? খাচী মাংসটো কেনেকৈ খায় এইটো? এইটোতো একদম শুকাব লাগিব। আচ্ছা, মানে অলপ এইটো কেঁচা হ'ব লাগিব। তেতিয়া আপুনি বয়ামত ভৰাই ৰাখক। আচ্ছা, আপুনি 1 বছৰ ভিতৰতো খাবলৈ এইটো স্পেয়াৰ নহ'ব। আৰু এইটো খাবলৈ আপুনি এইটো পিচ আছে যে ডাঙৰ ডাঙৰ, কেইজন মানুহ আছে কিমান খাব পাৰে। আচ্ছা, এই হিচাপতে পানীটো গৰম কৰি উতলাই খিনি 1 ঘণ্টামান ডুবাই দিয়ক। তাৰপিছত বনাবি যি হ'ব মাংস তেতিয়াও নাপাৰে মানুহবিলাকে। এনেকুৱা টেষ্টি হ'ব, তামাম টেষ্টি হয় মানে। চাই আছোঁ বাৰু, আপুনি ইমান ৰাতি মোৰ কাৰণে যে যোগাৰ কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ দেই আপোনালৈ। আৰু তুমি কি কৰি আছা ডাৰ্লিং? মই কিবা কিবি লাগি মেলি আছে মাৰ লগত, চাহ বনাই আছে এতিয়া আপোনালোকৰ কাৰণে। তোমাৰ আৰু ৰেষ্টে নাই আৰু ন? মোৰ বেয়াই লাগি গৈছে তোমাৰ। মাম্মীজি কি কৰি আছে? মাম্মীয়ে মানে চাহ খাবলৈ যোগাৰ কৰি আছে, প্লেট স্লেট মানে ৰেডি কৰি আছে, কাপ ৰেডি কৰি আছে। আৰু এইফালে চৰি কিয় খা ৰে? আৰু আমাৰ এখেতৰ কাম লাহে লাহে শেষ হৈছে। এতিয়া আমি শুবলৈ যাওঁ, 3টা বাজিলে। আৰু সকলোকে ৰাতিপুৱা লগ পাম। ৰাতিপুৱা আমি এফালে ফুৰিবলৈ যাম। কাৰ্বি আংলঙৰ ধুনীয়া ধুনীয়া জেগা আছে, ধুনীয়া ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত আপোনালোকক লৈ যাম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। চলো ফ্ৰেণ্ড, গুড নাইট, বাই বাই। গুড নাইট। ये जा रही है, मुझे अच्छा नहीं लग रहा है। তো ইয়াৰ পৰা ওলালোঁ। ক'ত এইখিনি জেগাখিনি কি আছিলে নামটো কৈছিলে? উমলাফেৰ। উমলাফেৰৰ পৰা আমি যাব ওলালোঁ। যোৱাৰ মানে ৰাতিৰ ভিডিঅ'টো আপোনালোকক দেখাইছিলোঁ যে আহি পাইছিলোঁ। এতিয়া মানে ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। বহুত বেয়া লাগিছে, মানে মনটো বহুত বেয়া লাগি আছে। চবৰে মৰম পায়। একচুৱেলি যাবলৈ মনো নাহে, কিন্তু কি কৰিম ন, যাবতো লাগিব না। তোমালোকেও আহিবা কেতিয়াবা সময় উলিয়াই আমাৰ মৰিগাঁৱলৈ। ঠিক আছে, अच्छे रहिएगा। আমি এতিয়া যাবগৈ ওলাইছোঁ ইয়াৰ পৰা। তো সকলোলৈকে বহুত বহুত ধন্যবাদ থাকিল ইমান মৰম দিয়াৰ বাবে। मम्मी चलती हूँ, बाय बाय। कभी मोरीगांव आइएगा, टाइम मिलाके। चलिए भिडियो बनाउँछ, लाइक गरिदिनु पर्यो भेट्दाखेरि। सॉरी, सब्स्क्राइब बाय 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 भन्दैन। लभ यू।
Love you. Love you. Miss you. ইয়াৰ মাজতে আপোনালোকক কওঁ যে যদি আপোনালোকে ৱেষ্ট কাৰ্বি আংলং আহে তেতিয়াহ'লে যদি আপোনালোকৰ ওচৰত পানী বটল নাথাকে তেতিয়াহ'লে ইয়াতে ৰাস্তাত সৰু সৰু ৱাটাৰফল পোৱা যায় আৰু সেইবোৰ ফ্ৰেছ পানী হয় আপোনালোকে তাৰ পৰা ধুনীয়াকৈ পানী খাব পাৰে আৰু মই পাৰিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি যাওঁতে মানে পাই যাওঁ আৰু ওচৰতে আমি এনেকুৱা এখন ঠাইলৈ গৈ আছোঁ য'ত নেকি বহুত মানুহ আহে আৰু তাত এনেকুৱা এটা বস্তু আছে মানে কি পাথৰ আছে তাত বেলেগ বেলেগ পাথৰ আছে আৰু সেই পাথৰত যদি মানে এনেকৈ কিবা হেদি মাৰা যায় তো মানে বেলেগ বেলেগ চাউণ্ড হয় চ' সেয়েহে আমিও গৈ আছোঁ আমিও গৈ পোৱা নাই শুনিহে আছোঁ সেইকাৰণে আমিও গৈ আছোঁ চাবলৈ আৰু আপোনালোককো দেখাই আছোঁ চাই থাকিব ঠাইলৈ গৈ আছোঁ য'ত নেকি বেলেগ বেলেগ পাথৰ থাকে আৰু তাতে যদি কিবাহেদি এনেকৈ মাৰি দিয়া হয় তো মানে প্ৰত্যেকটো পাথৰৰ পৰাই বেলেগ বেলেগ চাউণ্ড ওলায় আৰু সেয়েহে এতিয়া আমি গৈ আছোঁ এইখিনি আমি খোজকাঢ়ি যাব লাগিব ইয়াতে গাড়ী নিব নোৱাৰি ওপৰত ৰাস্তাটো অলপ বেয়া হয় আৰু বৰষুণ পৰিলেতো আৰু বহুত বেছি বেয়া সেইকাৰণে আমি খোজকাঢ়ি গৈ আছোঁ আপোনালোকে নিশ্চয় দেখিছে আৰু এইফালে আমাৰ তিনিজন গৈ আছে আগত কিমান ধুনীয়া ন ৰাস্তাটো আমি ফাইনেলি এই জায়গাখিনি পালোঁ আহি আৰু বিৰাট ধুনীয়া লাগিছে এইখিনিত আহি পেলাই আৰু আমি বহুতখিনি খোজকাঢ়ি আহিলোঁ বলকচোন আমি এতিয়া যাওঁ পটককৈ এইটো চাই লওঁ বৰষুণো আহিছে সেইকাৰণে জলদি কৰোঁ নহ'লে সময় নহ'ব আমি যাবই নোৱাৰিম পাথৰ চাউণ্ড অলপ চুটি
এতিয়া আমি তাৰ পৰা আহিলোঁ মন্দিৰৰ পৰা আমাক বহুত বৰষুণে পালে বহুত বেছি বৰষুণ পৰিলে আমি ওলাবই পৰা নাছিলোঁ বহুত টাইম আৰু এনেকুৱা পানী ভিৰ হৈ গৈছিলে ভয়ো খাইছিলোঁ বহুত আৰু এতিয়া উপায় নাই অলপ কিনকিনীয়া বৰষুণ পৰি আছে চ' আমি এনেকৈতো ৰখি থাকিব নোৱাৰোঁ দেৰি হৈ যাবগৈ এতিয়া আপোনাৰ ইয়াতে 4টা বাজিলে আকৌ আমি মৰিগাঁও পাবগৈ লাগিব সেইকাৰণে এতিয়া ইয়াৰ পৰা আমি ওলাইছোঁ এই খোজকাঢ়ি গৈ আছোঁ আপোনালোকে চাব পাৰে বৰষুণ পৰি থকাৰ কাৰণে একচুৱেলি আপোনালোকক ভালকৈ আমি হয়তো শিলৰ শব্দবোৰ শুনাবলৈ নাপালোঁ আৰু আপোনালোকে নুশুনিলে চাগে ভালকৈ কিন্তু সঁচাকৈ হয় আমিও প্ৰমাণ পালোঁ এতিয়া মই চাংঘৰত উঠিব গৈ আছোঁ আপোনালোকে চাই থাকক আপোনালোকৰ যদি উঠিব মন যায় আহিব দেই উঠিব আহিব কৃষ্ণ স্লিপটো নহয় तुम लोग यहाँ हमेशा आते हो क्या नहीं एक हमेशा आता है एक नहीं आता फाइनली ऊपर उठ गई हवा भी आ रहा है अच्छा लग रहा है बहुत ओह माय गॉड बच्चा स्मार्ट है थैंक यू बहुत बेटे हां हां स्मार्ट है क्या नाम है अर्नब और तुम्हारा प्रतीक्षा साइन अर्नब पार्टनर भी चल रहा है यस दोनों पार्टनर ठीक है ये उठ के देखिए ना ये पीछे आ रही थी तब ये ना ये हम लोग का तो ये डगी चढ़ जाएगा हम लोग का तो इसको हटाइए मैं जाती हूँ हम मोड़ ये लो ऑर्डिनरी यहाँ पर ही रहेगा आजा 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 चलती ठीक है हाँ बाय बाय भगवान कृष्ण मेरे को दे ৱেষ্ট কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্যৰ শেষৰটি ব্লগ আপোনালোকক দেখালোঁ আৰু এটা নতুন ভিডিঅ'ৰে মই আপোনালোকৰ মাজলৈ আহি আছোঁ যদি সঁচাকৈ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড লগতে শ্বেয়াৰ কৰিব